Hello viewers, welcome to my channel Luna's Diary. আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বইল চিকেনৰ ৰেচিপি, গতিকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ বলক। ইয়াৰ কাৰণে মই লৈছোঁ মাংস 7-6 পিছমান আছে। এইখিনিত মই এটা কাম কৰিছোঁ, অকণমান নিমখ দি মই অকণমান টাইম গৰম কৰিছোঁ যাতে ইয়াৰ কেঁচা পানীখিনি ওলাই যায়। মোৰ মানে ভাল নালাগে ডাইৰেক্ট বইল চিকেন বা চুপ কৰি খাবলৈ, সেয়ে মই পানীখিনি ওলাই পঠাইছোঁ। তাৰপিছত মই আকৌ বইল কৰিম। আচলতে ডাইৰেক্ট চিকেনটো যদি ধুই পেলাই বইল কৰা যায় তেতিয়া টেষ্টটো অকণমান বেছি ভাল হয়, তেলটো উঠি যায় তেতিয়া। কিন্তু মোৰ মানে ডাইৰেক্টকৈ ভাল নালাগে খাব, সেইকাৰণে মই অকণমান গৰম কৰি পেলাই তাৰ কেঁচা যিখিনি পানী থাকে সেইখিনি মই ওলাই পঠাওঁ। তাৰ কাৰণে লৈছোঁ মই পিঁয়াজ এটা, সেইখিনি কুটি ল'ব যেনেকৈ মন যায়, আৰু জলকীয়া লৈছোঁ, আৰু এইখিনি আপুনি নিজৰ পৰিমাণ ইচ্ছাই ল'ব পাৰে। তাৰপিছত আদা নহৰু পেষ্ট অকণমান দি দিছোঁ, চুকিও ল'ব পাৰে, আৰু ইয়াত বিলাহী দি দিছোঁ মই আধা ফাল। আৰু মোৰ তাত ব্লেক পেপাৰ মানে ক'লা জালুকৰ গুড়িটো মানে বৰ্তমান নাই, সেইকাৰণে মই এইখিনি কুটিয়ে দি দিছোঁ। বেছিকৈ দিব যদি আপুনি খাই ভাল পায়, আৰু এনেও টেষ্টটো ভাল হয় ক'লা জালুক দিলে। এইখিনি মই সানি ল'লোঁ, আৰু ইয়াত দুটামান ধনিয়াৰ পাত দিছোঁ। তাৰপিছত আপুনি পৰিমাণ ইচ্ছামতে পানী দিব যিখিনি লাগে। মই এইখিনি ভাতৰ লগত খোৱাকৈ বনাইছোঁ, সেইকাৰণে মই ইয়াতে অকণমান মানে 2-4 পিচ আলু যোগ দিম। যদি আপুনি চুপ কৰি খাব বিচাৰে আলু নিদিলেও হ'ব। আৰু মই ইয়াতে অকণমান তেল দি দিছোঁ, তেল নিদিলে কথা নাই, জাষ্ট মই 4 টোপালমান দি দিছোঁ। এয়া আলুখিনি দিলোঁ। তাৰপিছত মই এইখিনি বন্ধ কৰি পেলাই এটা চিটিৰ পিছত আপোনালোকক এইখিনি দেখুৱাইছোঁ। এইখিনি আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। আপুনি যদি চুপ কৰি খাব বিচাৰে তেতিয়াহ'লে আলু বা বিলাহী নিদিলেও কথা নাই, আৰু অকণমান ব্লেক পেপাৰ বেছিকৈ দি দিব, জালুকৰ গুড়িটো যি আছে, তেতিয়া চুপৰ টেষ্টটো অকণমান বেছি ভাল হয়। আৰু ধনিয়া থাকিলে ভালেই কথা, এতিয়া যিহেতু ধনিয়া এনেকৈ নাপায় সেইকাৰণে মই এই নগা ধনিয়াটোৱে দি দিছোঁ, ইয়াৰেও ফ্লেভাৰটো ধুনীয়াই হয়। আৰু নিমখটো আপোনালোকে পৰিমাণ অনুযায়ী দিব পাৰে, যদি পিছত লাগে দি দিব পাৰে। চুপ বা বইল চিকেনটো সকলোৰে কাৰণে হেল্ডি হয়, আপোনালোকে ঘৰতে বনাই খাব পাৰে, আৰু একদম ইজিও হয়, বেছি সময়ৰ প্ৰয়োজন নাই। কেতিয়াবা যদি মন কৰে আপুনি টিফিন বাতিত দি পেলাই যিটো ভাতৰ কুকাৰ দিয়া যায় তাৰে মাজত দিও আপোনালোকে বনাই খাব পাৰে। গতিকে আজিৰ ভিডিঅ'টিত মোৰ এইখিনিয়ে আছিল। মই আপোনালোকক দেখুৱালোঁ মোৰ টাইপৰ বইল চিকেন মই কেনেকৈ বনালোঁ। আপোনালোকৰ যদি কিবা বেলেগ ষ্টাইল আছে মোক জনাব, আৰু ভিডিঅ'টি যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে সকলোৱে যাতে সাৱধানে থাকে তাকে আশা কৰিলোঁ, আৰু আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।